কোনোবা চাকৰি কৰিম বুলি ভাবিছা কেনেকুৱা ধৰণৰ চাকৰি কৰিবা সেই চাকৰিৰ কাৰণে তোমাৰ গুণ দক্ষতা আছে মই প্ৰথমতে যে কৈছো চাব লাগিব তোমালোকে ভাবিছা যে কোনোবাই অইল ইণ্ডাষ্ট্ৰীত মই চাকৰি কৰিম তেতিয়া অইল ইণ্ডাষ্ট্ৰীত চাকৰি কৰিব হলে এতিয়া এনেকুৱা নহয় যে অকল অইল ইণ্ডাষ্ট্ৰীত অকল ইঞ্জিনিয়াৰ বা পলিটেকনিকৰ পাছ কৰাহে চাকৰি লাগে অইল ইণ্ডাষ্ট্ৰীত তোমালোকৰ টিচাৰো লাগিব তাত নাৰ্সো লাগিব ল অফিচাৰো লাগিব তাত জাৰ্নেলিজম পঢ়া মানুহো লাগিব তাত কি বুলি কয় ট্ৰান্সলেটৰো লাগিব তাত একাউন্টেন্টও লাগিব তাৰমানে সকলো বেকগ্ৰাউণ্ডৰ মানুহে আৱশ্যক আছে অইলে কোৱা ওএনজিচি কোৱা ৰেলৱে কোৱা এনেকুৱা নহয় যে ৰেলৱে মানে অকল ইঞ্জিনিয়াৰ লাগিব তাত টেকনিচিয়ানে লাগিব আইটিআই পাছ কৰা মানুহে লাগিব তেনেকুৱা গতিকে তোমালোকে যিকোনো অনুষ্ঠানৰ এটা অফিচিয়েল ৱেবছাইটত গৈ চালে দেখা পাবা যে কেৰিয়াৰ বুলি এটা সেকশন থাকে তাত গৈ চালে গম পাব যে ৰেলৱেত কেনেকুৱা ধৰণৰ চাকৰি ওলাই বেংকত কেনেকুৱা চাকৰি ওলাই অইলত কি ধৰণৰ চাকৰি আছে ওএনজিচি কেনেকুৱা এই সকলোবিলাক বিজ্ঞাপন কিন্তু বাতৰি কাকততে আহে মই সেইকাৰণে বাৰে বাৰে কৈছো বাতৰি কাকত প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ দৈনিক চাব নোৱাৰিলে তোমালোকে সপ্তাহত এদিন অন্তত মহাবিদ্যালয় লাইব্ৰেৰীত গৈ পেলাই বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে চকু ফুৰালে এই কথাবিলাক গম পাবা আৰু বিজ্ঞাপনৰ এডভাৰটাইজমেণ্টৰ প্ৰতিটো শব্দ প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব কাৰোবাৰ কাৰণে এলিজিবল ক্ৰাইটেৰিয়াটো কাৰোবাৰ কাৰণে নহব পাৰে আৰু পৰাপক্ষত সকলোৱে